Hi everyone, welcome to my channel. আজি মই আপোনালোকৰ মাজলৈ দহি কচু কেনেকৈনো মাছৰ সৈতে জুতি লগাকৈ ৰান্ধিলো তাৰে এটা ৰেচিপি লৈ আহিছো। আশা কৰিছো আপোনালোকে ৰেচিপিটো চাই নিশ্চয় ভাল পাব। এয়া মই ভেবেলী লতা আৰু নৰসিংহ পাতখিনি ধুনীয়াকৈ ধুই লৈছো আৰু এইখিনি মই মিক্সিত গুড়া কৰি ল'ম। তাৰ পিছত কচুখিনিও ধুনীয়াকৈ কুটি লৈছো আৰু এইফালে পিয়াজ এটা নহৰু আদা অলপ খুন্দি লৈছো আৰু মাছখিনিও মই ভাজি লৈছো। আনফালে মই চৌকাত কেৰাহী পাতি থৈছিলো আৰু এই তেলখিনিও এতিয়া ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া মই ইয়াত কাটি থোৱা পিয়াজ আৰু নহৰু আদা আৰু অলপ হালধি দি অলপ টাইম ভাজি ল'ম। পিয়াজখিনি অলপ টাইম ভজাৰ পিছত মই এতিয়া কাটি থোৱা কচুখিনি দি দিম। তাৰপিছত হাতাৰে ধুনীয়াকৈ মিহলাই অলপ টাইম ঢাকি থ'ম। কচুখিনি মই মাজে মাজে লৰাই থাকিম যাতে কেৰাহীত লাগি নধৰে। ইয়াতে মই কলাখাৰ অলপ দি দিছোঁ। আপোনালোকে কলাখাৰ দিয়া নিদিয়াটো অপশ্যনেল হয়, মই ভাল পোৱাৰ কাৰণে অলপ দি দিছোঁ। এতিয়া ইয়াতে মই ভেবেলী লতা আৰু নৰসিংহ পাতখিনি পিচি থোৱাখিনি দি দিছোঁ, লগতে অকণমান পানীও দি দিম। তাৰপিছত এইখিনি অলপ টাইম উতল আহিবলৈ এনেকৈ থৈ দিম। এয়া তৰকাৰীখিনি উতল আহিছে। এতিয়া মই ইয়াত জালুক অকণ আৰু জিৰা গুড়ি অকণমান দি দিম আৰু সোৱাদ অনুসাৰে নিমখ অকণমানো দি দিম। তাৰপিছত এইখিনি মই 5 মিনিটমান এনেকৈ আৰু এবাৰ উতল আহিবলৈ থৈ দিম। এতিয়া মই ভাজি থোৱা মাছখিনি এটা এটাকৈ দি দিম। তাৰপিছত তৰকাৰীখন এনেকৈ অলপ টাইম উতল আহিবলৈ দিম। এয়া উতল আহিছে। এতিয়া মই এইখিনি বাতি এটাত নমাই ল'ম। মই ভাতৰ থালিখন ধুনীয়াকৈ সজাই লৈছোঁ। আশা কৰিছোঁ আপোনালোকে আজি দহি কচু মাছৰ সৈতে ৰেচিপিটো চাই নিশ্চয় ভাল পাইছে। নেক্সট এটা ভিডিঅ'ত পোৱাৰ আশাৰে আজিলৈ বাই।